friends, welcome back to my channel. আৰু ভাবিছো যে বহুত দিন ব্লগ বনোৱা নাই কাৰণে আজি ব্লগ এটা ষ্টাৰ্ট দি দিছো কাইলে সানডে লৈকে বনাম এতিয়া অফিসতে আছো বহি আছো মান কাম কৰি আছো একচুয়ালি নহয় কাইলে অকন উলাই যোৱা প্লেনিং এটা বনাই আছো মানে দূৰৰ ফালে আৰু শিৱসাগৰতে বহুত গিখন মল খুলিছে ৰেষ্টুৰেণ্ট খুলিছে লগৰ এজনীয়ে খুলিছে হাৰ্টি মিলছ বুলি যোৱাই হোৱা নাই সো তালে যাম বুলি ভাবি আছো কিন্তু কিমান দূৰ সফল হওঁ নাজানো মানে যাব পাৰোনে নোৱাৰো নাজানো কিন্তু ট্ৰাই কৰিম যাবলৈ যিমান পাৰো সো ভিডিওটো এতিয়া ষ্টাৰ্ট কৰিছো সো ব্লগটো চাব ইকলৈকে ঠিক আছে ইমানেই ঠাণ্ডা পৰিছে কি যে মানে সোয়েটাৰ আকৌ পিনিবলগীয়া হ'ল গৈছে ঠাণ্ডা আকৌ আহি গ'ল নিচিনাই লাগিছে মানে গৈছিলেহে আকৌ আহিয়ে গ'ল তেনেকুৱা লাগিছে সো ইমান ঠাণ্ডা বতৰত পকৰীটো খাবই লাগিব সো পকৰী বনাই আছো So guys এতিয়া ওলাই যাও আৰু ক'ত যাও কি কৰো আপোনালোকক লাষ্টত কম যেটো আজি এটা নতুন কাম কৰিব যাও আৰু মোৰ ইয়াৰিংজৰ কেনেকুৱা লাগিছে কমেন্ট কৰিব নাপাহৰিব এইফালে ৰাজুৱাসী আহি ৰৈ আছে দেখাইছো ইজিলি যাও আমি পিছত লগ পাম আপোনালোকক আহি গ'লো আমি আকৌ এই পাৰ্কখনলৈ পিয়লিফকন পাৰ্ক এইটো যে মোৰ নামিবলৈ ইমান ভয় লাগে দৌৰিছে লাহে লাহে দৌৰিছে মোক বেয়াটো দেখো এটাতে বেকগ্ৰাউণ্ডটো কি মজা নাচিছে